মোৰ নাম শ্ৰীমতী বনশ্ৰী হাজৰিকা। আজি আমাৰ সকলোৰে সুপৰিচিত বিশ্ব বৰেণ্য নেতা শিশুপ্ৰেমী পণ্ডিত জৱাহৰলাল নেহৰুৰ 131সংখ্য জন্ম জয়ন্তীৰ উপলক্ষে অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, মানৱ্য বিচাৰক মণ্ডলী আৰু আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষকবৃন্দ আৰু এই অনুষ্ঠানত উপস্থিত থকা আবাল বালক বনিতাসকল, জয় জয়তে মই আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই স্বাধীনতা আন্দোলনত পণ্ডিত জৱাহৰলাল নেহৰুৰ অৱদানৰ বিষয়ে দুআষাৰমান ক'বলৈ আগবাঢ়ি আহিছোঁ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী বিশ্ব বৰেণ্য নেতা শিশুপ্ৰেমিক পণ্ডিত জৱাহৰলাল নেহৰু আছিল আধুনিক ভাৰত নিৰ্মাতাসকলৰ মাজত অন্যতম। জৱাহৰ শব্দৰ অৰ্থ হ'ল হীৰা বা মুকুতা। এইগৰাকীৰ মহান মনীষীৰ 1889 চনৰ 14 নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত। তেখেতৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃ স্বৰূপৰাণী। জৱাহৰলাল নেহৰুৰ শিক্ষাৰম্ভ ঘৰতে হৈছিল। 1905 চনত মাত্ৰ 15 বছৰ বয়সতে উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যাত্ৰা কৰে। তাত তেওঁ হেৰো বিদ্যালয়ত ভৰ্তি হয়। জৱাহৰলাল নেহৰু বাল্যকালৰ পৰাই অতি মেধাৱী আৰু তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল। 1905 চনত তেওঁ কেম্ব্ৰিজৰ 'ট্ৰিনিটি কলেজত নামভৰ্তি কৰে আৰু 1912 চনত তেওঁ বেৰিষ্টাৰী ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন হয়। স্বদেশলৈ ঘূৰি আহি তেওঁ দেউতাকৰ লগতে আইন ব্যৱসায় আৰম্ভ কৰে। 1916 চনত তেওঁ কমলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ সন্তান ইন্দিৰা গান্ধী আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। জৱাহৰলাল নেহৰুৱে 1916 চনত কংগ্ৰেছত যোগদান কৰে। 1916 চনত লক্ষ্ণৌত অনুষ্ঠিত হোৱা এখন কংগ্ৰেছ সভাত গান্ধীজীৰ সৈতে মিলন হয়। তাৰ পাছত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিবৰ বাবে দৃঢ় প্ৰতিজ্ঞ হয়। জৱাহৰলাল নেহৰুৱে কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। 1921 চনত তেওঁ প্ৰথমবাৰৰ বাবে কাৰায়ত্ত হয়। 1930 চনত আইন অমান্য আন্দোলন, 1934 চনত কলকাতাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰবিদ্ৰোহী বক্তৃতা দিয়াৰ বাবে তেওঁ 2 বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল। 1942 চনত তেওঁ ভাৰত ত্যাগ আন্দোলনত কাৰাবাস খাটিবলগীয়া হৈছিল। জৱাহৰলাল নেহৰুৱে জেলত থকা সময়খিনি নিয়মিতভাৱে বিভিন্ন গ্ৰন্থ, প্ৰবন্ধ আদি ৰচনা কৰিছিল। তেখেতৰ এই ৰচনাসমূহে জনসাধাৰণৰ মাজত তীব্ৰ দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল। তেখেতৰ গ্ৰন্থসমূহ হ'ল আত্মজীৱনী, ভাৰত আৱিষ্কাৰ, বিশ্বৰ ইতিহাসৰ জিলিকনি, পিতাকে দেউতাকলৈ লিখা চিঠি। 1947 চনত ভাৰত স্বাধীন হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। পণ্ডিত জৱাহৰলাল নেহৰুৱে সমগ্ৰ দেশতে সমাজবাদ প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ দেশতে পঞ্চায়তী ৰাজ ব্যৱস্থা গঠন কৰে। তেওঁ ঔদ্যোগিক দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিছিল। এইগৰাকী মহান মনীষীৰ 1964 চনৰ 27 মে'ত মহাপ্ৰয়াণ ঘটে। পণ্ডিত জৱাহৰলাল নেহৰু শিশুসকলে বৰ মৰম কৰিছিল। সেইবাবে তেওঁ প্ৰতিদিনে একোজন শিশুৰ হতুৱাই নিজৰ জেপত একোপা গোলাপ ফুল বুজি লৈছিল। সেইবাবে তেখেতক সকলো শিশুৱে
পাহৰিব নোৱাৰোঁ। স্মৰণীয় গুণেৰে সুবাসিত বিশ্ব বৰেণ্য নেতা শিশুপ্ৰেমিক পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন প্ৰীতি যুগমীয়া কৰি ৰাখিবৰ বাবে গোটেই সমগ্ৰ ভাৰততে 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। বিশেষ ক'বলগীয়া আৰু একো নাই, ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ।